যদি আপুনি ঘৰত সুখ সমৃদ্ধি আৰু ঘৰত মা লক্ষ্মীয়ে বাস কৰাটো বিচাৰে, তেতিয়া শাস্ত্ৰৰ অনুসৰি ৰাতিপুৱা সময়ত আপুনিও কিছুমান কাম কৰিব লাগে। ভগৱান শ্ৰীকৃষ্ণই কয় যে ভাল কামৰ ফল ভালেই পায় আৰু বেয়া কামৰ ফল বেয়া। ৰাতিপুৱা শুই উঠি দুয়োখন হাত ঘঁহি তাৰ দৰ্শন কৰি এই মন্ত্ৰটো গাব লাগে। কাৰাগৰে বসতে লক্ষ্মী কৰম মধ্য সৰস্বতী কৰমূলে তু গোবিন্দ প্ৰভাতেই দৰ্শনম। ইয়াৰ অৰ্থ হ'ল হাতৰ আগৰ ভাগত লক্ষ্মীৰ বাস, মধ্য ভাগত সৰস্বতী আৰু হাতৰ শেষত ভগৱান কৃষ্ণ অৰ্থাৎ গোবিন্দৰ বাস। সেইকাৰণে প্ৰতিদিনে হাতৰ দৰ্শন কৰিলে মা লক্ষ্মী, সৰস্বতী আৰু ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ প্ৰাপ্ত হয়। প্ৰতিদিনে তেনেকুৱা কৰিলে ব্যক্তিৰ জীৱনৰ দুখ আঁতৰ হৈ যায়, কল্যাণৰ মাৰ্গ খোল খাই যায় আৰু ব্যক্তিৰ জীৱনত সফলতা অৰ্জন হয়। ৰাতিপুৱা গা ধুই অহাৰ পাছত তুলসী গছৰ দৰ্শন কৰিব লাগে, জল অৰ্পণ কৰিব লাগে আৰু তুলসী মাৰ পূজা কৰিব লাগে। ইয়াৰ ফলত আপোনাৰ জীৱনৰ নেতিবাচক প্ৰভাৱবোৰ আঁতৰ হৈ যাব। আপোনাৰ জীৱনটো সুখ সমৃদ্ধিৰে ভৰি পৰিব। ভগৱান কৃষ্ণই কয় যে মানুহে ৰাতিপুৱা সদায় সূৰ্যদেৱক জল অৰ্পণ কৰিব লাগে। সূৰ্যদেৱে সমস্ত পৃথিৱীকে শক্তি প্ৰদান কৰে। সেইকাৰণে ৰাতিপুৱা সদায় সূৰ্যদেৱৰ উপাসনা কৰিলে মানুহৰ জীৱনৰ পৰা নকাৰাত্মক আঁতৰি যায়। আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আগলৈ এনেকুৱা ভিডিঅ'সমূহ পাই থাকিব।